ঘৰত অকলে থকা মানে চবচে ডাঙৰ প্ৰব্লেম আৰু যেতিয়া 9 মহীয়া বেবী থাকে তেতিয়া আৰু বেছি প্ৰব্লেম আৰু তাই বৰ্তমান শুই আছে মই দেখাবলৈ লৈছোঁ এইফালে মই চাহ বহাই দিছোঁ আৰু এইফালে দালি ফটাফট তাই উঠাৰ আগতে গোটেইখিনি কাম কৰি ল'ব লাগে কিন্তু তাৰ আগতে মই তাই পানীখিনি লৈ আহিব লাগিব যিহেতু তাই উঠাৰ আগতে যদি পানীখিনি ৰেডি কৰি নলওঁ তাই উঠাৰ আগতে মই যিমান পাৰোঁ সিমান কামখিনি কৰিব ট্ৰাই কৰিছোঁ নহ'লে তাই উঠিলে জানেই দুটা ইতিমধ্যে মোৰ চাহো ৰেডি হৈ গ'ল ইছ ৰাম চাহ নপৰাকৈ বা কিবা এটা নোহোৱাকৈ মই কোনো বস্তু খাবই নোৱাৰোঁ আকৌ কাম বাঢ়িলে চাহটো লৈ আহি তাইৰ ওচৰত মনে মনে বহি পৰিলোঁ কাৰণ তাই যাতে সাৰি নাপায় প্ৰব্লেমটো হৈছে তাই অলপ আৱাজ কৰিলে পটককৈ সাৰ পাই যায় কিন্তু তাৰ মাজতে কলকাতাৰ পৰা অহা মিঠাই এনেকুৱা টেষ্টি নহয় খাই খুব ভাল লাগিলে কিন্তু এইটো দেখিছে নহয় মোৰ যে ওঠটো কিবা কামুৰিলে আৰু ফুলি থাকিলে বহুত বিষাইছে ইতিমধ্যে তাই কিন্তু শুইও আছে আৰু অলপ লৰচৰো কৰি আছে আজিলৈকে ইমানেই আপোনালোকে ইমানখিনি ধৈৰ্য্যৰে মোৰ ব্লগটো চোৱাৰ কাৰণে ধন্যবাদ টাটা আকৌ লগ পাম